নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ। এই পুৰা ৰ'দ দেখিছে, আমি বাঁহৰ গছত বহি আছোঁ। এয়া চোতালৰ তলতে, ভিতৰত গ'লে ইমান গৰম উঠে। এয়া দেখিছে, ইয়াতে বহি থাকিব লগা হৈছে। আৰু এয়া দেখিছে মা সেইখিনি বহি আছে, আৰু এইখিনি পাপাৰ লগত ভিডিঅ' কৰিছোঁ, পাপাই কৰিবলৈ দিছে। আৰু এইফালে চোতালতে বহি থকা দেখিছে, ইয়াতে বহি আছো হয়নে? ইয়াতে বহি আছো। ভিতৰত গোটেই গৰম, ফেন কাৰেণ্ট গ'ল, সেই চব যি কাৰেণ্ট যায়। দেখিছে আজি ভিডিঅ'টো একদম মাজনী আৰম্ভ কৰিলে, বহুত গৰম পৰিছে বুজিছেনে? বিৰাট ৰ'দ দিছে। আৰু এতিয়া আমি বহি আছোঁ ইয়াত, দেখিছেনে? বাঁহনি মানে বাঁহৰ তলতে বহি আছোঁ এনেকৈ। ইয়াত বহি মানে বহুত ভাল লাগে, একদম ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে, বহুত ভাল লাগে যেতিয়া বহিছোঁ। ভিতৰত কি সোমাব, ইমানেই গৰম ন মাজনী, পুৰা গৰম। জিংকু, অ জিংকু, জিংকু আহিব এতিয়া। জিংকু আহা, আমাৰ জিংকু আহি গ'ল বেটা, হাই কৈ দিয়া। এইটো আমাৰ ডিংকু বেটা, এইটো হাই হাই হাই, এইটো ডিংকু বেটা, এইটো মাজনী। এতিয়া সময় হৈ গৈছে 10টা বাজিছে। এতিয়া 10টা বজাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি ধুনীয়াকৈ কিবা এটা খাই লওঁ। চাহটো খোৱা হৈ গ'ল বাৰু, গা চা ধুই ধুনীয়াকৈ ইয়াতে অলপ এনেকৈ বহাই দিছোঁ ইহঁতক। ইমান গৰমতনো কি কৰিব, আৰু আজি ভিডিঅ'টো বোলো অলপ বনাওঁ, আৰু গৰমৰ মাজতে ভিডিঅ' বনাবতো লাগিবই, আৰু আপোনালোকেও চাই থাকিব ধুনীয়াকৈ শেষলৈকে, হয়নে বেটা? চা ডিংকু আমাৰ দাঁত ওলালে, দাঁত চাওঁ, দাঁত চাওঁ, দাঁত চাওঁ, দাঁত চাওঁ, দাঁত চাওঁ, দাঁত চাওঁ, দাঁত চাওঁ মাজনী। ডিংকু দাঁতটো চাওঁ, দাঁতটো চাওঁ। ই চাওঁ, ই কৈ দিয়া, ই কৈ দিয়া, ই দাঁত চাওঁ, এই দাঁত হাঁহি এটা মাৰি দিয়া দেই। সৰু গৰম মেকুৰী বৰ গ'ল, এনেকৈ দি চাওঁ চাওঁ, হাতী 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 হাতী, সৰু গৰম মেকুৰী বৰ গ'ল যে। সৰু এইটো মায়ে খাব, চা এইটো মায়ে খাব, এইটো পাপাই খাব, এইটো মই খাম, এইটো ডেমনে খাব, এইটো আইতাই খাব দে। এইটো থাকা ভাতকেইটা দেখোন নাই, এটা মেকুৰী খাব ল'লে। বৰ ঘৰৰ মেকুৰী সৰু ঘৰলৈ যাম ডাকন বোলে বৰ দাবাতকৈ। কোনে খালে? হে কোনে খালে বেটা? বৰ ঘৰৰ মেকুৰী। কোনে খালে? আকৌ কিনিব মেকুৰী সৰু ঘৰলৈ যাম। বাইক খেলি আছে ন? খেলি আছে। ই কৈ দিয়া, ই কৈ দিয়া, ই কৈ দিয়া, ই কৈ দিয়া বেটা। অলপ মানে জিংকু গাটো ধুৱাই দিলে, এতিয়া গাটো ধুৱাই দিলে মানে টোপনি টোপনি লাগি আছে বেটা, একদম বতাহ পাই আছে মিহি মিহিকৈ। হ'ব এতিয়া অলপ পিছত, হয়নে বেটা? খাব হ'বই, আমাৰ লগত সেইকাৰণে বহি আছে। মই খাব হ'ম অকণমান, পাপা বজাৰ কৰিবলৈ যাব। এই ইয়াত বহি থাকিবলৈ বহুত ভাল লাগে দেখিছে নাই, একদম বাঁহনিৰ তলত। আপোনালোকে আমাৰ মানে ইয়াত বাঁহ আছে, বাঁহনিৰ তলত বহা মজাই বেলেগ, একদম ফি ফিকৈ সেৱা এটা মাৰি থাকে, বহুত ভাল লাগে এইটো সেৱা। বেটা কি? অঁ কিবা এটা কৈ দিয়া বেটা, কিবা এটা কৈ দিয়া বেটা, কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া। এই চোৱা, এইটো চোৱা, এইটো কৈ দিয়া জিংকু, এইটো কৈ দিয়া, কিবা এটা কৈ দিয়া। এইটো দেখিছে নহয়, এইটো কেমেৰা চিক হয়, এইটো কেনেকৈ আছে দেখিছে? কেনেকুৱা কওকচোন, এইটো কি ছাতি নে? ভিতৰত কিবা এটা মনা আছে, তাকে এতিয়া আনিব খুজিছে। মনা আছে, ৰ'ব জিংকু কি খাইছা? পিঁয়াজ এইটো পুৰিব। আমাৰ এতিয়া খানা আহি গ'ল, আৰু দেখিছেনে ধুনীয়াকৈ ৰাতিপুৱা খাই লওঁ। এয়া কোমোৰা চব্জি আছে, এয়া মাংস আছে, এইটো লেগ পিচ আছে, দেহালে লেগ পিচটো বনাই দিছে। এইটো কোমোৰা চব্জি, ইয়াত ৰুটি আছে দেখিছেনে, মানে 15-20খনমান ৰুটি আছে, ধুনীয়াকৈ ঠিকছে একদম তাকৰকৈ খাই লওঁ।
এই মাজনী আৰম্ভ কৰিছে জিংকু ডিংকু কি খাইছা এখিলা 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 এই লোৱা ৰুটি লোৱা পিঁয়াজ খাই দিছে ডাঙৰকৈ পিঁয়াজ খাই দিছে দেখিছে নাই আৰু ৰুটি লোৱা ৰুটি লওঁ এইটো মাজনীয়ে খালে মাজনী খাইছা এইটো খোৱা লেগ পিচ খোৱা ধৰি লোৱা লেগ পিচ খাব মস্তি লাগিছে নে মজা লাগিছে পিঁয়াজ খাইছে অকল দেখিছে নাই মস্তিকে ঠিকছে আমিও এতিয়া দবাই লওঁ আৰু ৰৈ থাকিব পৰা নাই মুখৰ আগত লৈ পানি এইটো ডিংকুৱে খাই আছে পিঁয়াজ এটা হে অঁ ধুনীয়াকৈ খাই লওঁ আমাৰ এই টিকলো দুটাই কি বনাই আছে দেখিছেনে এইকেইটা ঐ কি বনাইছে ঐ হে তই কি বনাইছে অঁ এৰোপ্লেন কি প্লেন বনাই থ হেলিকপ্টাৰ অঁ মাতনি এইখন কি গাড়ী এইখন কি গাড়ী ট্ৰেক্টৰ একদম ট্ৰেইলাৰ একদম পুৰা ট্ৰেক্টৰত বস্তু নি আছে এই একদম হেলিকপ্টাৰ উৰি যাব মানে হে উৰি যাবি নেকি হয় নি অঁ হাঁহিৰা মাৰি দেখোন ধুনীয়াকৈ চা আকৌ মাৰ এটা আৰু মই অলপ এতিয়া ধুনীয়াকৈ ওলাই ল'লোঁ এই গৰমত উপায় নাই আৰু বজাৰ অলপ কৰিব আছে বজাৰ অলপ কৰি আহোঁ বজাৰটো কৰিবই লাগিব আৰু খাবতো লাগিবই গৰম বুলি কি নোখোৱাকৈতো থাকিব নোৱাৰে ন বজাৰ অলপ কৰি আহোঁগৈ তাৰপিছত ধুনীয়াকৈ বজাৰ কৰি আহি পানি দেখাই আছোঁ বজাৰ কৰাটো আপোনালোকক নেদেখাওঁ দেই ইমান মানে ৰ'দ আৰু দেই দেখিছেনে ইমান ৰ'দ মানে একদম ওলাবলৈ মন নাযায় আৰু গতিকে ভিডিঅ'টো মানে আহিহে আপোনালোকক দেখাম এতিয়া বজাৰ কৰিবলৈ গৈ লওঁ বজাৰ কৰি আহি আপোনালোকক দেখাই আছোঁ 2 hours later অকল বজাৰৰ পৰা আহি পাই গ'লে মানে গৰমত একদম ঘামি জামি অৱস্থা নাই আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ আৰু এতিয়া চোলা খুলি ল'লোঁ খুলি এইটো আমাৰ ডিংকু অ' আহা মহা দেখি পূৰা আহিছোঁ ডিংকু আহা এইফালে আহা 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 ডিংকু এইটো আকৌ মোলৈ পানী লৈ এতিয়া ফ্ৰিজৰ পৰা উলিয়াই ফ্ৰিজৰ পানী নি তুমি বেছিকৈ নাখাব দে ফ্ৰিজৰ পানী এইটো গৰম পানী এইটো কাহ হৈ থাকক চিংকু পানী অলপ খাই লওঁ এইটো আমাৰ লগত জিংকু খাবলৈ আহিছে এতিয়া জিংকু কি খুৱাব জিংকু হাপুখন খাই দিবা দে মজা টেষ্টি লাগছে টাটা টাটা এইপিনে চাওঁ এইফালে হা টাটা হয় ন চাওঁ মাজনী চাওঁ এইফালে চাওঁ হয় ন চাওঁ আহা টাটা আহা এইখিলা আহা এইটো আঁতৰাই দিয়া মাজনী হাতৰ পৰা চাওঁ লাহে লাহে অঁ এইটো লোৱা চোৱা এইটো লোৱা তো এতিয়া ভাত খাব হৈ গ'ল বন্ধুসকল ভাতটো খাই লওঁ আৰু একদম মানে পেট হেৰি হৈ গৈছে পকাই গৈছে মানে ভাত খাব হ'ল ভাতটো খাই লওঁ ধুনীয়াকৈ ভাতত আছে এয়া ভাত এয়া জিংকুৱে ভাত খালেই জিংকু চাওঁ এইফালে চাওঁ এইফালে এইটো ডিংকুৱে একদম ভাত সানি আছে এইটো চালাড খোৱা তুমি খোৱাচোন তুমি এইটো খাই দিয়া অঁ খোৱা এইটো খোৱা তোমাক দি দিওঁ নে এইটো খোৱা এইটো ডিংকুৱে এতিয়া ভাত আছে আজি চিম্পুল মানে এইপিনে দালি আৰু এইপিনে চব্জি এটা আছে আৰু এইপিনে আছে আপোনাৰ তিহু চালাড আছে এনেকৈ পিঁয়াজ চিয়াজ কিবা কিবি আছে আৰু এইপিনে এইটো খৰিচা আৰু শুকান মাছৰ মানে পিটিকা এটা আছে এনেকৈ আৰু ভাতকেইটা খাই দিওঁ আৰু দেই মানে বেছি বনোৱা নাই মানে আজি মানে এনেকৈ চিম্পুলকৈ বনাই দিলে আৰু গতিকে কিবা কিবি খাম আৰু হ'ব দিয়ক এনেকৈ এতিয়া গৰমত মানে এনেকৈয়ে ভাল লাগে এনেকৈ খাই দিওঁ আৰু দেই খাই লওঁ তাৰপিছত লগ পাই আছোঁ ৰ'ব
এইজনী একদম মাজনীয়ে দেখিছেনে কেনেকৈ চাইকেল চলাই আহিছে একদম পাতাকা লগাই লৈছে এইয়া বাপৰে বাপ পুৰা চাইকেল চলাই আছে পুৰা একদম পতাকা লগোৱা আছে হা গাড়ীখন উলিয়াই থৈছে পুৰা ৰ'দ পৰি আছে কাৰণে ঢাকি থৈছোঁ এইয়া নাই ব্ৰেক আছে নাই ব্ৰেক আছে এইয়া পুৰা ব্ৰেক মাৰি দিছে একদম ডিষ্ট্ৰিক ঘূৰাই দিয়া পুৰা পায় দেই বাহ ঘপককৈ মানে এতিয়া আমাৰ ঘৰলৈ আলহী আহি পাই গ'লি এয়া হৈ গ'ল আমাৰ আপাৰ ল'ৰা অঁ কেনেকুৱা ভাল নহয় এয়া আমাৰ আপাৰ ল'ৰা হয় মানে দেখিছে নাই একদম পুৰা कौन है ये लोग कहाँ से आते हैं এইবোৰ চাওঁ কেনেকুৱা ভাল নহয় ন মোৰ ভিডিঅ'য়ে কৈ আছোঁ আপোনাক এয়া বৌ অঁ এতিয়া আলহী তুলহী পঠিয়াই দিলোঁ আৰু খৰখেদাকৈ আহিলে লগালগ গ'ল আৰু এতিয়া ৰাতি বাজিলে 8টা এতিয়া 8টা বাজিলে গা চা ধুই আহিলোঁ ময়ো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই